So that is why, although they are in standby, we have not asked them to start operation. So ইয়াত দৰং জিলাত NDRF-ৰ এটা টিম এটা ইয়াত কাম কৰি আছে। DCয়ে কৈ আছে যে সেকেন্ড টিম এটা লাগে, মই চাওঁ সেকেন্ড টিম এটা পঠাবৰ কাৰণে। টকাৰ কথাটো নাই, তেখেতে কৈছে যিমান ৰিলিফ কৰিব লাগে তোমালোকে কৰি থাকা, টকাৰ অসুবিধা নহয়। গতিকে এতিয়া মই DC সকলক আপোনালোকে কওঁতে শুনিছে যে হাত খুলি মানুহক সহায় কৰক। এই মথাউৰিটো 2004 চনত এবাৰ ভাঙিছিল, তেতিয়া বনোৱা হৈছিল, 7 চনত ইয়াক ৰিপেয়াৰ কৰা হৈছিল। তাৰ পিছত এতিয়ালৈকে ভঙা নাছিল। সুদীৰ্ঘ 13 বছৰ পিছত বা 15 বছৰ পিছত ঘটনাটো আকৌ এবাৰ হ'ল। গতিকে এই মথাউৰিটোৱে চিপাঝাৰক একেবাৰে কলাইগাঁৱত সংলগ্ন কৰে, প্ৰায় 82 কিলোমিটাৰ মথাউৰি। যিখিনি এৰিয়া দুৰ্বল হ'ল, ভাঙিল, আমি ততাতয়াকৈ ইয়াক মেৰামতি কৰিব লাগিব। পদ্ধতিটো আপোনালোকে জানে, পদ্ধতিটো একেই থাকে, কিন্তু আজিকালি বহুতখিনি সাইণ্টিফিক বস্তু আহিছে যে তাৰ লগত সংলগ্ন কৰিব পাৰে। এই মথাউৰি পুৰণা মথাউৰি, গতিকে ইয়াক এইবাৰ যেতিয়া আমি নতুনকৈ ঠিক কৰিম, তেতিয়া আধুনিক যিখিনি টেকন'লজি, জিঅ' বেগৰ পৰা, জিঅ' নেটৰ পৰা, যিখিনি আজিৰ দিনত আমাৰ লগত উপলব্ধ আছে, যিটো 2004 চনত নাছিল, সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰিম। মই জিলা উপায়ুক্ত ডাঙৰীয়াক কৈছোঁ যে চৰকাৰৰ পৰা যিমান পাৰে সহায় কৰি দিয়ক, তেতিয়াহ'লে অসুবিধাটো নহয়। আৰু পানী এৰিলেতো 4-5 দিনে থাকিব, তাৰপিছত লাহে লাহে অঞ্চলবিলাক শুকাব আৰম্ভ কৰিব। জিলা উপায়ুক্তই এইবিলাকৰ ওপৰত নজৰ দিব, মই তেখেতক কৈ গৈছোঁ। মই তেওঁলোকক কৈছোঁ যে অলপমান ভটভটি হ'লেও DCয়ে যাতে ৰিকুইজিশ্যন কৰি লৈ আহে, মই তেওঁক DCক কৈছোঁ, আৰু ডেফিনেটলি ব্যৱস্থা হৈ যাব। পশু, শিশু, মানুহৰ খাদ্য, মানে হাত খুলি মই দিবৰ কাৰণে কৈছোঁ। জলসম্পদ বিভাগে এতিয়া আপুনি অহাৰ কাৰণে ছাইটটো পৰিষ্কাৰ কৰিছে, কিন্তু আগতে নাচায়, যাৰ কাৰণে এতিয়া এই ধৰণৰ ঘটনা ঘটিছে। গতিকে গোটেই এইটো মই আগতে কৈছোঁ যে মথাউৰিটো 15 বছৰ ভালে থাকিলে, 15 বছৰ পিছত ঘটনা এটা হৈছে, পানীটো নামাৰ পিছত আমি পৰ্যালোচনা কৰিব পাৰিম। থেংক ইউ।